নমস্কাৰ, মই দীপজ্যোতি। ষ্টক মাৰ্কেটৰ ওপৰত পুনৰ আজি এটি ভিডিঅ' লৈ আহিছোঁ। কিন্তু আজি ইনভেষ্টিঙৰ বিষয়ে ভিডিঅ' লৈ অহা নাই। আজি ট্ৰেডিঙৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। যে ট্ৰেডিং আমি কি ধৰণে কৰিব লাগে বা আমি ক'ত এণ্ট্ৰি কৰিব লাগে আৰু কেতিয়া আমি এক্সিট কৰিব লাগে, আমি লিকুইডিটি কেনেকৈ বিচাৰি উলিয়াম তাকে চাম আজি ভিডিঅ'টিত। প্ৰথমে মই ডেইলি চাৰ্টলৈ যাম। আজি 10 তাৰিখ আৰু আমি কালি 9 তাৰিখ। কালি 9 তাৰিখৰ চাৰ্টলৈ যাম আৰু ডেইলি কেণ্ডেলৰ হাই ল' এইটো দেখিবলৈ পাইছে। এইটো ডেইলি কেণ্ডেলৰ হাই আৰু এইটো ল', হাই ল' আমি ট্ৰেণ্ড লাইন ড্ৰ কৰিছোঁ। ট্ৰেণ্ড লাইন কালাৰটো ৰেড দিয়া আছে, এইটো দেখিছে। এইটো ট্ৰেণ্ড লাইন ড্ৰ কৰি থোৱা আছে, ইয়াত ৰেড কালাৰ দি থোৱা আছে। এইটো 9 তাৰিখৰ ল' আৰু এইটো হৈছে 9 তাৰিখৰ হাই। এতিয়া আমি 5 মিনিটৰ কেণ্ডেললৈ যাম। এতিয়া 5 মিনিটৰ কেণ্ডেল আজি যিহেতু 10 তাৰিখ, 5 মিনিটৰ 10 তাৰিখৰ চাৰ্টলৈ গৈছোঁ আৰু 5 মিনিটৰ কেণ্ডেল এয়া হৈছে 5 মিনিট কেণ্ডেলৰ হাই আৰু এইটো হৈছে 5 মিনিট কেণ্ডেলৰ ল'। এই ধৰণে আমি 5 মিনিট কেণ্ডেলৰ হাই ল' মাৰ্ক কৰিলোঁ। এতিয়া ইয়াৰ পিছত আমি 1 মিনিটৰ কেণ্ডেললৈ যাম। এয়া হৈছে 1 মিনিটৰ কেণ্ডেল। প্ৰথমতে ডে হাই, ডে ল', প্ৰিভিয়াছ ডে হাই ল'। প্ৰথমে আমি আগদিনাৰ হাই ল'টো মাৰ্ক কৰিলোঁ, তাৰপিছতে দেখিলে আমি 5 মিনিটৰ হাই ল'টো মাৰ্ক কৰিলোঁ। তাৰপিছতে আমি 1 মিনিটৰ কেণ্ডেললৈ গ'লোঁ। এতিয়া মাৰ্কেট যিহেতু আজি গেপ আপ খোল খাইছিলে আৰু তাৰপিছতে মাৰ্কেট ওপৰলৈ গ'ল। যিসকলে কালি ইয়াত বাই কৰিছিলে সেইসকলৰ প্ৰফিট হ'ল আৰু সেইকাৰণে তেওঁলোকে চেল কৰিলে। ইয়াৰ পৰা এইটো পইণ্টত চেল কৰিলে, তেওঁলোকে প্ৰফিট বুকিং কৰিলে। তেওঁলোকে প্ৰফিট বুকিং কৰাৰ কাৰণে মাৰ্কেট তললৈ আহিলে। তললৈ আহি এইটো পইণ্টত ছাপোৰ্ট ল'লে। যিহেতু এই পইণ্টটো হৈছে 5 মিনিট কেণ্ডেলৰ হাই আৰু মাৰ্কেট ইয়াৰ পৰা ফল কৰি 5 মিনিট কেণ্ডেলৰ হাইত ছাপোৰ্ট ল'লে। ছাপোৰ্ট লৈ পুনৰ বাইছ আহিলে, বাইছ অহাৰ বাবে ওপৰলৈ গ'ল, কিন্তু মাৰ্কেট পুনৰ তললৈ আহিলে। এতিয়া তললৈ কিয় আহিলে? তললৈ অহাৰ কাৰণ বহুতো আছে। প্ৰথমে চেলাৰ্ছ এক্টিভেট হ'ল। ইয়াত বায়াৰ্ছ আছিলে, বায়াৰ্ছে মাৰ্কেট ওপৰলৈ লৈ গ'ল। তাৰপিছতে চেলাৰ্ছ ইয়াত এক্টিভেট হ'ল। ইয়াত চেলাৰ্ছ এক্টিভেট হৈ চেলাৰ্ছসকলে মাৰ্কেট তললৈ লৈ আহিলে। যিহেতু এইটো পইণ্ট দেখিছে, এইটো পইণ্টতকৈ এইটো পইণ্ট তলত আছে আৰু এই পইণ্টটো তাতকৈ তলত আছে। যিহেতু বায়াৰ্ছে জোৰ লগাইছে যদিও পৰা নাই, পুনৰ চেলাৰ্ছ আহি গৈছে আৰু বায়াৰ্ছে পুনৰবাৰ জোৰ লগাইছে, তথাপিও চেলাৰ্ছে তললৈ ঠেলি দিছে। যিহেতু পুনৰ ইয়াৰ পৰা বায়াৰ্ছ এক্টিভেট হ'ল, কিন্তু বায়াৰ্ছে মাৰ্কেট ওপৰলৈ লৈ যাব নোৱাৰিলে, কাৰণ বায়াৰ্ছে নিলে আগৰ হাইলে নিব লাগিব, কিন্তু তাৰ পৰা ফল কৰিলে। যিহেতু ফাৰ্ষ্ট টাইম নোৱাৰিলে, ছেকেণ্ড টাইম নোৱাৰিলে, তাৰপিছতে ফল হ'ল। থাৰ্ড টাইম ট্ৰাই কৰিছিলে, থাৰ্ড টাইমো নোৱাৰিলে আৰু মাৰ্কেট সম্পূৰ্ণ ফল হ'ল। মাৰ্কেট ফল হ'ল ইয়ালৈকে আৰু ইয়াৰ পৰা মাৰ্কেট পুনৰ ওপৰলৈ গ'ল। কিন্তু ইয়াৰ পৰা মাৰ্কেট কিয় পুনৰ ওপৰলৈ গ'ল?
ইয়াৰ পৰা মাৰ্কেট ওপৰলৈ যোৱা এটাই কাৰণ হৈছে, কাৰণ এইটো হৈছে লিকুইডিটি জোন। যিহেতু আমি ইয়াত গ্ৰীণ ট্ৰেণ্ড লাইন ড্ৰ কৰি থোৱা আছে, এই পইণ্টটো হৈছে লিকুইডিটি পইণ্ট। ইয়াতে বায়াৰ্ছসকলৰ ষ্টপ লছ আছিলে, কাৰণ প্ৰথম যেতিয়া মাৰ্কেট ওপৰলৈ গৈছিলে, তাৰপিছতে মাৰ্কেট যেতিয়া ফল কৰিলে, পুনৰ এই পইণ্টৰ পৰাই মাৰ্কেট ওপৰলৈ গ'ল, আৰু সেইকাৰণে আমি এই পইণ্টতে এডাল ট্ৰেণ্ড লাইন ড্ৰ কৰিলোঁ। ইয়ালৈকে এডাল ট্ৰেণ্ড লাইন ড্ৰ কৰিলোঁ, আৰু যেতিয়া আগৰ ইয়াত লিকুইডিটি হৈছে, যেতিয়া বায়াৰ্ছসকলৰ ষ্টপ লছ থাকে, এইটো হৈছে বায়াৰ্ছসকলৰ ষ্টপ লছ, আৰু বায়াৰ্ছসকলৰ ষ্টপ লছটো হান্টিং কৰাৰ পিছতহে মাৰ্কেট ওপৰলৈ যাব, কাৰণ মাৰ্কেট ইয়াতে ওপৰলৈ যাব পাৰিলে, কিন্তু যিহেতু নগৈ ডাউন আহিলে, ইয়াত ছাপোৰ্ট ল'লে, তথাপিও মাৰ্কেট ওপৰলৈ নগ'লে, পিছত ইয়াত ছাপোৰ্ট লৈ মাৰ্কেট ওপৰলৈ গ'ল। কিয় গ'ল? কাৰণ ইয়াত বায়াৰ্ছসকলৰ ষ্টপ লছ আছিলে, আৰু ইয়াৰ পৰাই লিকুইডিটি লৈ মাৰ্কেট ওপৰলৈ গ'ল। ইয়াৰ পিছত আজি গোটেই দিনটোত দেখিব মাৰ্কেট ওপৰতে থাকিলে। গতিকে এইটোৱে সেই পইণ্টটো, যিটো পইণ্টলৈ অহাৰ পিছত মাৰ্কেট কণ্টিনিউ ওপৰলৈ গ'ল। আপ এণ্ড ডাউনছ আছে, বায়াৰ্ছে ওপৰলৈ নিছে, চেলাৰ্ছে তললৈ নমাবলৈ চেষ্টা কৰিছে মাৰ্কেট, কিন্তু পুনৰ বায়াৰ্ছ আহিছে, আৰু এইদৰে মাৰ্কেট ক্ৰমান্বয়ে ওপৰলৈ গতি কৰিলে। আৰু আমাৰ এন্ট্ৰি পইণ্টটো হৈছে এই পইণ্টটো। এই পইণ্টটোত আমি এন্ট্ৰি কৰিব লাগিব, কাৰণ ইয়াত বায়াৰ্ছৰ ষ্টপ লছ হিট হৈছে। মাৰ্কেট যেতিয়া ওপৰলৈ যাব আৰু লিকুইডিটি ল'বৰ কাৰণে যেতিয়া তললৈ মাৰ্কেট ফল কৰিব, তেতিয়া এই ধৰণে লিকুইডিটি লৈ পুনৰ ওপৰলৈ যাব। গতিকে আমি যদি এন্ট্ৰি বনাওঁ, অন্য জেগাত আমি এন্ট্ৰি বনালে নহ'ব, এই পইণ্টটোত আমি এন্ট্ৰি বনালে আমাৰ লাভ হ'ব। গতিকে এই পইণ্টটোত আপুনি এন্ট্ৰি বনাব পাৰে, এন্ট্ৰি ল'ব পাৰে। যিহেতু আগৰ যি ঠাইৰ পৰা মাৰ্কেট ওপৰলৈ গৈছে, পুনৰ সেই ঠাইত সেই সকলৰ যি বায়াৰ্ছসকলৰ ষ্টপ লছ আছিলে, এই ষ্টপ লছটো কাটিলে ইয়াত ষ্টপ লছ হান্টিং হ'ল। হান্টিং হোৱাৰ পিছত মাৰ্কেট ইয়াৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ গ'ল। মাৰ্কেট যদিও ডাউন হৈছে, আগৰ ষ্টপ লছ এতিয়া য'ত আমি ষ্টপ লছ লগাম, এতিয়া ষ্টপ লছ আমি এই কেণ্ডেলৰ তলত আমি ষ্টপ লছ লগাব লাগিব। এই ষ্টপ লছ আমাৰ হিট নোহোৱাকৈ মাৰ্কেট ক্ৰমান্বয়ে ওপৰলৈ গ'ল, আৰু মাৰ্কেট কিমান দূৰলৈকে গ'ল? আগৰ ঠাইলৈকে গ'ল। মাৰ্কেট যি ঠাইৰ পৰা ডাউন হৈছিলে, যি ঠাইৰ পৰা মাৰ্কেট ফল কৰিছিলে, পুনৰ আকৌ আগৰ জেগালৈকে মাৰ্কেট গ'ল। গতিকে ইয়াত যদি আমি পইণ্ট চাওঁ, আমি এন্ট্ৰি ইয়াত ল'লো, আমি 67 পইণ্ট কেপচাৰ কৰিবলৈ পালোঁ। এইদৰে আপোনালোকে মাৰ্কেটত লিকুইডিটি ফাইণ্ড আউট কৰি ট্ৰেড ল'ব পাৰে। আৰু যিহেতু এটা কথা মই পুনৰ কওঁ, যে ট্ৰেড যেতিয়া আপোনালোকে ল'ব, তেতিয়া ষ্টপ লছ মেইনটেইন কৰি চলিব, কাৰণ মাৰ্কেটত কোনো গেৰাণ্টি নাথাকে যে এই পইণ্টৰ পৰা ওপৰলৈ যাব। হয়, আমি প্ৰেডিক্ট কৰিব পাৰোঁ যে এই পইণ্টৰ পৰা ওপৰলৈ যোৱা চান্স আছে, কাৰণ ইয়াত লিকুইডিটি আছে। ইয়াত যিহেতু লিকুইডিটি আছে, গতিকে ইয়াত এই ষ্টপ লছ, বায়াৰ্ছৰ ষ্টপ লছ হান্টিং হ'ল। হান্টিং হোৱাৰ পিছত মাৰ্কেট ওপৰলৈ গ'ল। এইটো আমি প্ৰেডিক্টহে কৰিব পাৰোঁ। এইদৰে আপোনালোকে এই পইণ্টত এন্ট্ৰি ল'লো, এই 2 নম্বৰ কেণ্ডেলৰ ওপৰত এন্ট্ৰি ল'ব, আৰু ষ্টপ লছ এই পইণ্টত ৰাখিব।
আজিৰ ভিডিঅ'টিত ইমানেই, যিহেতু বহুত দিন মই ভিডিঅ' বনোৱাও নাছিলোঁ, সেইবাবে আজি বৰ বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টি। থুলমূলকৈ আজি আপোনালোকক লিকুইডিটিৰ বিষয়ে অকণমান ক'বলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।